खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। दिनै तामुलपुर मथंगा सगाव तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादा बड'लेण्ड मुलुगसोलोंसालियाव जाख्ल'नायाव सोमोन्दो थानाय आरो बड'लेण्ड मुलुगसोलोंसालिनि आयेन बेरेखा हाबा मावनायजों सोमोन्दो थानाय बिबानगिरिफोरनि मुसुखा सावनाय हाबाफारि लानाय जायो। थांनाय समफोरावबो बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर डक्टर एल सिंहनि बेरेखा जाख्ल'नायाव सोमोन्दो दं होननानै दुलाराय बर' फरायसा आफादा होस्रि खावनाय आरो धरना हाबाफारि लाबोदोंमोन। আজি আমি এই মঠঙ্গা চকত যি প্ৰতিমূৰ্তি দা মানে ধৰণা এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এইটোৱে হৈছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি ভাইচ চেঞ্চেলৰ লাইছৰাম লাড্ডু সিং আজিলৈকে তেখেতক এৰেষ্ট কৰা নাই। অসম চৰকাৰ আৰু যি আমাৰ ৰাজ্যপাল তেখেতৰ যি চক্ৰছায়াত আজি প্ৰফেচাৰ লাইছৰাম লাড্ডু সিং যি ভাইচ চেঞ্চেলৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ তেখেতে আজি এৰেষ্ট হ'ব লাগে বাধ্য, তথাপিও তেখেতক এৰেষ্ট কৰা নাই। সেইকাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থা আজি 3 মাহ ধৰি আজি জোৰদাৰ আন্দোলন কৰি আহিছোঁ আৰু ইয়াৰ যোগেদি আজি বড়োলেণ্ড ইউনিভাৰ্চিটি ছেভ কৰিব লাগিব। নিখিল বড়ো ছাত্ৰ সন্থা কেতিয়াও কম্প্ৰমাইজ কৰা নহ'ব। যি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি 5জন কালপিত যোনে মানে কৰাপ্টেড চলি আছে তেখেতসকলে হ'ল ডক্টৰ মিহিৰকান্তি চৌধুৰী, লগতে বি মিশ্ৰ, লগতে SK দেৱ, লগতে আমাৰ যি বিশ্বৰঞ্জন যি সামাল, তেখেতসকলে আজি বড়োলেণ্ড ইউনিভাৰ্চিটিক লৈ হেতালি খেলি আছে। কাৰণ বড়োলেণ্ড ইউনিভাৰ্চিটি আমাৰ এই অঞ্চলৰ বা বড়োলেণ্ড অঞ্চলৰ একমাত্ৰ ইউনিভাৰ্চিটি, যোনটো ইউনিভাৰ্চিটিৰ কাৰণে আমি এই অঞ্চলৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে শ্বহীদ হ'ব লাগিছিলে। তেজৰ বিনিময়ত এই বড়োলেণ্ড ইউনিভাৰ্চিটি আমি পাবলৈ সক্ষম হৈছে। কাৰণ আজি তেখেতসকলে ষ্টুডেণ্টক লৈ হেতালি খেলি আছে। বহুত ছাত্ৰ ছাত্ৰীসকলে আজি ভাল মতে সময়মতে মাৰ্কশ্বিট নাপোৱাৰ কাৰণে ভাল ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ কাৰণে আজি বহুত প্ৰব্লেমত পৰি আছে। সেইকাৰণে আমি আজি জোৰদাৰভাৱে আমি মানে সকীয়াই দিব বিচাৰিছোঁ আসাম চৰকাৰ বা ৰাজ্যপাল তেখেতক মানে আজিলৈকে লাইছৰাম লাড্ডু সিংক এৰেষ্ট কৰিবলৈ পৰা নাই। CM ভিজিলেন্স কমিটি আজি তেখেতসকলক ভিজিলেন্স কৰি গ'ল, তথাপিও কিয়ৰ কাৰণে আজিলৈকে লাইছৰাম লাড্ডু সিংক এৰেষ্ট কৰিবলৈ পৰা নাই। সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও আমি মানে সহ্য কৰা নহ'ব। আৰু যেতিয়ালৈকে লাইছৰাম লাড্ডু সিংক আৰু এই 5জন কৰাপ্টেড পাৰ্চনক বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা যেতিয়ালৈকে বহিষ্কাৰ নকৰে তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থা কম্প্ৰমাইজ কৰা নহ'ব। আৰু আমি মানে এলানি যি আন্দোলন ইটো লোৱাৰ কাৰণে আজি আমি কাৰ্যসূচী কৰাৰ কাৰণে আজি আমি বাধ্য হৈছোঁ। সেইকাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলাৰ তৰফৰ পৰা আজি সকাই দিব বিচাৰিছোঁ কাৰ ছায়াত চক্ৰ ছায়াত আজি লাইছৰাম লাড্ডু সিংক এৰেষ্ট কৰিবলৈ পৰা নাই। সেইকাৰণে মই সকিয়াই দিব বিচাৰিছোঁ, আহ্বান কৰিব বিচাৰিছোঁ অসমৰ ৰাজ্যপাল ডাঙৰীয়াক। আমাৰ বিশ্বাস আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আজি আহ্বান কৰিব বিচাৰিছোঁ। তেখেতে যোৱা যি কেইদিনমান আগত মানে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত যেতিয়া ডিছকাশ্যন হৈছিলে তেখেতে কৈছিলে 1 মাহৰ ভিতৰত তেখেতক এৰেষ্ট কৰা হ'ব বুলি, কিন্তু আজিলৈকে কিয় এৰেষ্ট কৰা হোৱা নাই? কি কালপিত কি চলি আছে নিখিল বড়ো ছাত্ৰ সন্থা কেতিয়াও আমি এইটো সহ্য কৰা নহ'ব। আৰু সেইকাৰণে আজি তেখেত 5জন যি কালপিত যি কৰাপ্টেড পাৰ্চন তেখেতসকলক আজি প্ৰতিমূৰ্তি দাহ কৰা আমি বাধ্য হৈছে আৰু কৰিব লগা বাধ্য কৰাৰ কাৰণে আজি তামুলপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা আজি এই কাৰ্যসূচী কৰিছোঁ। আৰু